তোমাৰ পৰীক্ষা দিম কৌৰৱেশ্ব দুৰ্যোধনৰ শ্ৰেষ্ঠ ভাতা তুমি বিকুদৰৰ যোগ্য প্ৰতিদ্বন্দ্বী গতিকে এই গদাৰ আঘাতত ভীমৰ সি সুন্দৰ কৰি তাৰ আখৰি ক্ৰীড়া খেলা আজি শেষ কৰা তুমি মোক সন্দেহ কৰিছ দুখাখনৰ পদক তুমি দেখা নাই জয় ভয় স্বৰ্গৰ দেৱতা জয় ভয় পাতৰ বাসুকী অৰিমূৰ্তিত এই দুখাখনৰ আগত এই ভীম কোন মামা আজি ভীমৰ লুকাখনৰ ৰক্তপাত এই প্ৰতিজ্ঞা পূৰণ হ'ল।
আৰু এতিয়া পাঞ্চালীৰ প্ৰতিজ্ঞা মুক্ত কৰোঁ। পাঞ্চালী আহত হোৱা নাই, নিহত হৈছে। আপুনি কি কৰিছে? গোটেই শৰীৰতে উৎপাত নোহোৱা নাই, নৰ ৰক্ত প্ৰাণ কৰি আহিছো। আৰু বিয়ে এয়া তোমালৈ আনিছো। ৰক্তপান কৰিছে, তাৰ ৰক্ত এয়া ভাতৃৰ স্নেহৰ ভাতৃৰ হে ভগৱান, এইবোৰ কি ওলাইছা? মাতা মাতা উচ্চ কণ্ঠে মাতা, শুদ্ধ চিন্তে মাতা, আকুলপণে ভগৱানক মাতা। ভগৱান তুমি আছা, ভগৱান তুমি আছা। মোকো হত্যা কৰিবা? বিয়ে কৰা, মোকো হত্যা কৰা, চিৰ ভাঙি দিব, মোকো হত্যা কৰা। কৰিম কৃষ্ণ, তোমাকো হত্যা কৰিম। আজি মুক্ত দেখি পাঞ্চালী হত্যা কৰি তাৰ পৰিৱৰ্তে পাণ্ডৱৰ জয়লক্ষ্মী প্ৰতিজ্ঞা মুক্ত কৰি আজি এই মুক্তকে তোমাৰ বেলি যুক্ত কৰোঁ। মুক্তকে যুক্ত কৰোঁ, চিৰদিনৰ বাবে তোমাৰ বেলি যুক্ত কৰোঁ।